নিচিমা সমষ্টিটো মই জিকিম, এইটো ফাইনেল হৈ গ'ল। 2020-ত 3000 ব্যৱধানত বেছি পাই পেলাই মই জিকিছিলোঁ। এতিয়া কমচে কম 7-8 হাজাৰ এনেকুৱা। আমাৰ 10টা প্ৰাইমাৰী আছে, এই 10টা প্ৰাইমাৰীত 10টাও মই জিকিম। বিৰাট ভাল, ৰাইজৰ হোৱাৰি ভাল। আৰু আজি অনলি 3টা বিচি দিছে প্ৰাইমাৰী, নাঙলভাঙা, উগুৰি, ফাটাবাৰী 3টা। আপোনালোকে মানুহ দেখিছে কিমান, বেলেগৰ পৰা 7টা কোনে এজন দুজন আহিছে সিহঁতৰ কথা, কিন্তু বাকী আমি সিহঁতক মাথা নাই, অফিচিয়েল আমি মাথা নাই। কৈছোঁ অনলি ফৰ 3 প্ৰাইমাৰীজ, বাকী 7টাটো পিছত হ'ব, কয়লামিলাত হ'ব। আজি ছাৰক ক'লোঁ মই 7টা প্ৰাইমাৰী যেতিয়া হয় কয়লামিলাত আমি কৰিম বুলি। মোৰ ভাল, বহুত ভাল। ট্ৰিপল ইঞ্জিনৰ চৰকাৰ আছিল, এতিয়া ডাবল ইঞ্জিন হৈ আছে, কি ক'ব আপোনালোকে? সিংগেল ইঞ্জিনৰ বিপিএফ, সিংগেল ডাবল ট্ৰিপল লগত কথা নাই, ৰাইজৰ লগতে কথা। ৰাইজে আমাৰ ইঞ্জিন, বাকী একো নাই। মই নাজানো, এনে শুনি আছো লোকেল আৰু ফৰেনৰ বোলে কিবা কৰি আছে, যুঁজি আছে, কোনে টিকেট পাই কেতিয়া দিয়ে মই এইটো নাজানো, ক'ব নোৱাৰো। কোনে আহক মোৰ কাৰণে একো ফেক্টৰ নহ'ব, কোনে আহক। ৰাইজেহে ৰজা না, ৰাইজে মোক ভাল পায়, ৰাইজৰ কাৰণে মই কাম কৰিম। আজি আৰু আমাৰ চাৰ্টিফাই দি দিলে, হাগ্ৰামা ছাৰে চাৰ্টিফাই দিলে। আমাৰ গেৰেণ্টি স্কিম যি আছে, মাটিৰ পট্টা আছে, চেল্ফ হেল্প গ্ৰুপৰ আছে 40 কোটি, IBS কৰিবৰ কাৰণে আছে 50 কোটি, ছিনিয়ৰ চিটিজেনৰ 10 কোটি, বেমাৰ আজাৰৰ 5 কোটি, তাৰপিছত শিক্ষিত ল'ৰা ছোৱালীৰ কাৰণে 100 crore। এইবিলাক আমি গাই ফুৰিছোঁ, জাগাই জাগাই সোমাইছোঁ, গাঁৱে গাঁৱে সোমাইছোঁ। আজি চাৰ্টিফাই কৰি দিলে যে আমি কৈছোঁ, পাৰ্টি ৱাৰ্কাৰবিলাকে ৰাইজক যেনেকুৱা কৈছে ঠিক তেনেকৈয়ে আমি কাম কৰিম। আৰু নাঙল ভাঙাত মাটিৰ পট্টা বিতৰণৰ কথা, তাৰপিছত আমাৰ এই নাঙলভাঙা ব্ৰিজ আৰু বহুত ঠাইত আমাৰ ব্ৰিজ লাগে, প্ৰটেকশ্যন লাগে, এইবিলাকক ছাৰে সকলোৱে কৰিম। ইয়াৰ পূৰ্বে আপুনি কিমান ভোটত জয় হৈছিল আৰু এইবাৰ আপুনি কিমান ভোটত জয় হ'ব? আগত মই 2020-ত 3000, এইবাৰ 7-8 হাজাৰ ডিফাৰেঞ্চ হ'ব। দেখি চাই থাকিলে হ'ল আপোনালোকে।